বেঙেনা চিঙিছো ৰাইজ এয়া দেখিছে নাই পুৰা একেবাৰে শেষত দেখাইছো কিমান আছে পুৰা এক লাইনটো এই লাইনটো গোটেইটো বেঙেনাই আছে আৰু একদম ডাঙৰ ডাঙৰ কিমান ডাঙৰ ডাঙৰ হৈছে দেখিছে নাই দীঘল দীঘল আৰু দেখাই আছো ৰ'ব এবাৰ একদম চবতকে ডাঙৰ জোপা আৰু এজোপা ঢেৰ আছে মানে এজোপা কাটা হওক এয়া দেখিছেনে এয়া এয়া এটা এইটো হৈছে দুটা এয়া এইটো এটা বান্দৰ আহে বান্দৰৰ কাৰণে মানে বেছি ডাঙৰ হ'বলৈ থ'ব নোৱাৰি নহ'লে একদম এইবোৰ চব খাই মেলি চিঙি মেলি এদাই কৰি থৈ যায় আৰু এয়া দেখিছে নাই ইমানখিনি হ'লেই এইটো চক কেনেকৈ খালে দেখিছেনে বান্দৰে খাইছে নে ছাগলী সোমাইছে নাজানো এইটো এডোখৰ নাই আৰু বান্দৰে চক এইবোৰ কি কৰিছে এই পৰিয়ে আছে ঢেৰ পৰি আছে বান্দৰে খোৱা এইটো এটা উপায় নাই আৰু কিন্তু যেতিয়া ঘৰৰ বস্তু হয় নহয় এনেকৈ উলিয়াবলৈ পালে কিমান ভাল লাগে হয় নাই চাওকচোন কি মজা লাগিছে দেখিও ভাল লাগিছে মানে ঘৰৰ বস্তু আৰু একদম ঘৰৰ যেতিয়া চব্জি হয় শাক পাচলি হয় মই মানে কাটি বিৰাট ভাল পাওঁ হেৰি কৰি বিৰাট ভাল পাওঁ কাৰণ কষ্টৰ যেতিয়া এটা কষ্ট কৰাৰ পিছত এটা ফল পায় ন কিমান ভাল লাগে আৰু এয়া চাওক দেখিবলৈ ভাল লাগিছেনে এইবাৰ বিলাহী ছিঙো হওক বিলাহী ঘৰৰ বিলাহী ইয়াতে বিলাহী আছে এইজোপা আমাৰ বিলাহী জোপা পকি আছে দেখিছেনে ৱাহ টমাটাৰ আহি গ'লা নি ৱাহ টমাটাৰ ছিঙিবলৈ আহিছে মোৰ লগত দেই ৱাহ টমাটাৰ ছিঙিব পাৰিবা নাই তুমি এতিয়া পাৰিবানে ৱাহ টমাটাৰ বড়ে মজেদাৰ এবাৰ আমি বিলাহী ছিঙিম ডাঙৰ ডাঙৰকেইটা ছিঙিম দেই চাব দেই এয়া চাব এয়া তাৰপিছত এয়া ধুনীয়া ধুনীয়া একদম কালাৰকেইটা কি মজা হৈছে দেখিছেনে অ ন ধনিয়া ধনিয়া কৈছে ধনিয়া আছে ধনিয়া আছে ধনিয়া কলি ধনিয়া আছে ঐ ৱাহ টমাটাৰ কি ৱাহ टमाटर बरबस्ता एक दिन इसको सीधे का हाथी को भी मारने का वाह टमाटर बड़े मजेदार आहा टमाटर बड़े मजेदार वाह टमाटर बड़े मजेदार वाह टमाटर बड़े मजेदार वाह टमाटर बरबस्ता वाह टमाटर बरबस्ता वाह टमाटर सिंगा वाह Thank you. Eya, একদম বিলাহী ধুনীয়া ধুনীয়া বিলাহী দেই এইখিনি চব এয়া বিলাহী আৰু বেঙেনা এবাৰ ধনিয়া দুডালমান ছিঙিব হওক ধনিয়া একেবাৰে শেষৰ টাইম আহিছে সেইটো কাৰণে অকল এনেকৈ ধুনীয়াকৈ পাতখিনি উলিয়াইছোঁ আৰু অলপ ফুলিছে যেনিবা দেই ফুলিলেও আৰু এসাঁজ দুসাঁজৰ কাৰণে হৈ আছে আৰু এয়া চক এইজোপা এয়া চক আমাৰ ৰঙালাও অকণ অকণ লাগিলে আৰু দেই এইখিতে এজোপা আছে আৰু পিছফালেও আছে ৰঙালাও যেনিবা এয়া প্ৰথমবাৰ এয়া লাগিছে এয়া ধনিয়া এয়া হৈ গ'ল এখন আমাৰ আজিৰ কাৰণে একদম ৰেডি আকৌ এটা পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম এয়া বাই